আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আগবাঢ়িছোঁ। আজি মই ভিডিঅ'টোত লৈ আহিছোঁ অসমীয়া ভাষাত থকা অতি প্ৰয়োজনীয় কিছুমান সমস্যাৰণ শব্দ। সমস্যাৰণ শব্দ হ'ল এনে কিছুমান শব্দ যিবোৰৰ উচ্চাৰণ প্ৰায় একে, কিন্তু ইহঁতৰ বানান মানে আখৰ জটনি আৰু অৰ্থ বেলেগ বেলেগ হয়। অসমীয়া ভাষাত যিকোনো এটা বাক্য লিখিবলৈ সমস্যাৰণ শব্দৰ অৰ্থ আৰু বানান জনাটো অতি প্ৰয়োজন। সমস্যাৰণ শব্দবিলাক ভালকৈ নাজানিলে আমি বাক্য এটা শুদ্ধকৈ লিখিব নোৱাৰিম। সেয়েহে কিছুমান সমস্যাৰণ শব্দ মই ভিডিঅ'টোত দি দিছোঁ। ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।